হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এতিয়া গৈ আছোঁ, এটা বিহু প্ৰগ্ৰাম আছে, এটা নহয় দুটা আছে। ফাৰ্ষ্ট আছে লুকাগুচি, তাৰপাছত আমি যাম দলৈচোৱা। আৰু আমি সেই প্ৰগ্ৰামটো কেনেকৈ কৰোঁ গোটেইখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এই আমাৰ ওচৰৰ বৰমা আমাক থ'বলৈ আহিছে। তাৰপিছতে বাকী আমাৰ নাচনীকেইজনীক দেখাই আছোঁ। এয়া তাই আমাৰ লগত আহিছে উলিয়াই মেলি দিবলৈ অলপ। বাকী এয়া পম্পী চিষ্টাৰ, তাৰপিছত সেইফালে মোৰ ভণ্টি, আৰু আপোনালোকেতো প্ৰতিটো ভিডিঅ'তে পাই থাকে। আৰু শিখা এয়া তাইও আছে। গতিকে আজি ভিডিঅ'টো কেনেকুৱা কি হয় গোটেইখিনি আপোনালোকে চাই থাকক। ভিডিঅ'টো অকণো স্কিপ নকৰিব। তেন্তে গৈ থাকোঁ ব'লক। এতিয়া আমি আহিলোঁ আৰু গাড়ীত উঠি লুকাগুচিলৈ আহি আছোঁ। আমাৰ দলটোৰ বাকী গোটেইখিনি তাতে ৰখি আছে। আৰু আজি ফাৰ্ষ্ট প্ৰগ্ৰাম লুকাগুচিতে আছে। গতিকে আপোনালোকক আমি যিটো প্ৰগ্ৰাম কৰিবলৈ গৈ আছোঁ সেই প্ৰগ্ৰামটোৰ অকণমান ভিডিঅ' ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। প্ৰগ্ৰাম আহি পাই গ'লোঁ আৰু এতিয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে আৰু আমাৰ ঢুলীয়াই গান গাবলৈ আৰম্ভ কৰিছে। গতিকে বাকী ভিডিঅ' অকণমান দিছোঁ, বেছি দিয়া নাই, আপোনালোকে চাই থাকক। প্ৰথম প্ৰগ্ৰামটো কৰি হ'ল। এতিয়া দ্বিতীয় প্ৰগ্ৰামটো আছে ৰাতি, আৰু ৰাতি আছে যিহেতু আমি ঘৰতো যাব নোৱাৰোঁ। গতিকে এতিয়া দিনত দাদা এজনৰ ঘৰত থাকিম আৰু তাতে খোৱা বোৱাৰ আয়োজন কৰা হৈছে, তাতে খাম। আৰু খাই মেলি আমি ৰাতিৰ প্ৰগ্ৰামটো য'ত আছে তালৈকে যাম আৰু বাকীখিনি আপোনালোকক দেখাই গৈ থাকিম। আজি আমি আহিছোঁ লুকাগুচি বিহু প্ৰগ্ৰাম কৰিব। এয়া আমি এইবিলাক খোৱা বোৱাত পূৰা ব্যস্ত। মই খাব পৰা নাই এতিয়ালৈ, পূৰা খাৰণত দি আছে। ৰাইকহে খোৱা দি অলপ পাছত ডিছকেইখন নাইকিয়া কৰি দিব। ডিছো খাব ধৰিছে এতিয়া লাহে লাহে, এজনী খাওঁ খাওঁ কৰি আছে। এয়া দেখিছে, বিশেষকৈ এই দুজনী পূৰা ডিছ খাওঁ খাওঁ কৰি আছে। এই দুজনী ডিছ খাই দিব। এইটো আমাৰ আশিষ, আমাৰ ৰান্ধনী। এয়া আমাৰ এয়া দুনিয়াখনৰ বাগৈ এটা আইতাকজনী সদায় ঢুকায়। এইটো বুঢ়া হাই বুলি কৈ দিয়া। শিখা পানী বাগি আছে কিয়? খোৱা বোৱাত লাগা, খোৱা বোৱাত। প্ৰিয়ংকা মোবাইলৰ মালিক। মোবাইল হ'ল। আজি ক'ত আহিছা? কি খাই আছা এতিয়া? বা কি পুৰিবে এডাল কি ফিছ, মাছৰ ফিছ। প্ৰিয়ংকা অ' আচ্ছা। পম্পী বা চুমি মোক বেল বা বেলাই দিছে। অঁ এইফালে পানী খাই আছে। এইটো আমাৰ টেংকি দে, টেংকি ই বোলে হেৰি নাখায়, ভাতে খায়। খম ৰাইকো একাহি মাৰিছে ৰে। সুদা ৰাক্ষ নহয়, এইটো আমাৰ ভাঙুৰি সন্থা মালিক। এইটো দেই ভাঙুৰি সন্থা মালিক বাবা ভক্ত। এইটো আকৌ সুখে আকৌ
ইয়ং হৈ হৈ আকৌ এই আমাৰ কৰিশ্মা হা বুলি কৈ দিয়া অঁ আমাৰ খাদ্যমন্ত্ৰী পুৰা খাংকৈ থাকে এইটো দেখিছা এইটো যিটো বগা স্পৰ্টিং এই মালটো ইমান খাব পায় আমি য'ত আছিলোঁ তাৰ পৰা এতিয়া আহিলোঁ ৰাতি প্ৰগ্ৰামটো য'ত আছে তাৰ ওচৰতে আছোঁ এতিয়া আৰু এই সন্ধিয়া সময়খিনিতে এনেই অকণমান কৰা ধেমালি আৰু আমাৰ ইয়াত ঢুলীয়াসকল অকণমান প্ৰেক্টিচ কৰি আছে এনেই ধেমালি কৰি আছে আৰু পিছে চাই কেনেকুৱা পাইছে জনাব এতিয়া প্ৰগ্ৰামটোলৈ বুলি আমাৰ টাইম হৈ গ'ল আৰু এতিয়া আমি প্ৰগ্ৰামলৈ আহি আছোঁ এতিয়া আহি পেলাই অকণমান ৰখি আছোঁ আৰু মানুহ যথেষ্টখিনি হৈছে আৰু প্ৰগ্ৰামটো ভাল হ'ব গতিকে আপোনালোকে চাব আৰু চাই জনাব এতিয়া এই গানটোৰ পাছতে আছে আমাৰ প্ৰগ্ৰাম আৰু আমাৰ প্ৰগ্ৰামটোৰ ভিডিঅ' মই দি দিছোঁ আপোনালোকে চাই লওক
শেষ কৰি এতিয়া ঘৰলৈ আহি আছোঁ আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়ালৈ চাই থাকক মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দি অফিচিয়েল। গতিকে এতিয়া লৈছোঁ বিদায়, টাটা বাই বাই।